নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এটা চৰকাৰী বা বেচৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব বিচাৰিছে তেনেহলে কিন্তু আপোনালোকে এটা বিশেষ কাম কৰিব লাগিব। আৰু যদি আপোনালোকে এই বিশেষ কামটো নকৰে তেনেহলে কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব। যিকোনো চৰকাৰী বা বেচৰকাৰী চাকৰিৰ বাবে আপুনি আবেদন কৰিব নোৱাৰিব। ওকে, সো আপুনি কি এই বিশেষ কাম কৰিব লাগিব? সেই কামটো হ'ল আপুনি যদি আগতে এমপ্লয়ি এক্সচেঞ্জ অফিচত অফলাইনৰ মাধ্যমত ৰেজিষ্টাৰ কৰিছিলে, সো আপুনি কিন্তু এতিয়া আকৌ অনলাইনৰ মাধ্যমত ৰেজিষ্টাৰ কৰিব লাগিব। ওকে, আপুনি আকৌ অনলাইনৰ মাধ্যমত ৰেজিষ্টাৰ কৰিলেহে আপুনি আবেদন কৰিব পাৰিব, নহলে কিন্তু নোৱাৰিব। ওকে, সো আপুনি কেনেকৈ অনলাইনৰ মাধ্যমত ৰেজিষ্টাৰ কৰিব মই কিন্তু আপোনাক ষ্টেপ ষ্টেপ কৰি দেখুৱাই দিম। তাৰ বাবে আপুনি এই ভিডিঅ'টো এবাৰ সম্পূৰ্ণকৈ চাব লাগিব। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, লগতে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এক্টিভ হৈ থাকিব। তেন্তে আহক আৰম্ভ কৰোঁ মূল ভিডিঅ'টো। সো বন্ধু বান্ধৱীসকল, মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক দিছোঁ, আপুনি তাতে ক্লিক কৰিলে আপোনাৰ সন্মুখত কিন্তু এই পেজটো আহিব। ওকে, আপুনি অলপ তলফালে যাব, এফালে চাব ৰেজিষ্ট্ৰেশ্যন। আপুনি যদি নতুনকৈ ৰেজিষ্টাৰ কৰিব বিচাৰিছে তেনেহ'লে আপুনি ইয়াত ক্লিক কৰিব। আপুনি আগতে অনলাইনৰ মাধ্যমত ৰেজিষ্টাৰ কৰিছিলে আৰু আপোনাৰ ডেট এক্সপায়াৰ হৈ গৈছে তেনেহ'লে আপুনি ইয়াত ক্লিক কৰিব। ওকে, আৰু যদি আপুনি আগতে অফলাইনৰ মাধ্যমত ৰেজিষ্টাৰ কৰিছিলে এক্সচেঞ্জ অফিচত তেনেহ'লে আপুনি ইয়াত ক্লিক কৰিব। ওকে, ৰেজিষ্ট্ৰেশ্যন আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব কণ্টিনিউ, আপুনি ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা অপশ্যন আহিব এপ্লাই উইথ আধাৰ আৰু এপ্লাই উইদাউট আধাৰ। সো আপুনি যদি আধাৰ কাৰ্ডৰ সহায়ত কৰে তেনেহ'লে কিন্তু আপুনি সকলো কাম আপুনি ঘৰতে বহি কৰিব পাৰিব, আপোনাৰ অফিচত যোৱাৰ কোনো প্ৰয়োজন নাই। ওকে, আৰু যদি আপুনি আধাৰ কাৰ্ড নোহোৱাকৈ কৰে তেনেহ'লে কিন্তু আপুনি অফিচত যাই আপোনাৰ ডকুমেণ্টখিনি ভেৰিফাই কৰিব লাগিব। সো তাৰপিছত এইফালে চাব ৰেজিষ্টাৰ। আপুনি প্ৰথমত ৰেজিষ্টাৰত ক্লিক কৰি এটা আইডি আৰু পাছৱৰ্ড বনাব লাগিব, সেইকাৰণে আপুনি ইয়াত ক্লিক কৰক ৰেজিষ্টাৰ। ওকে, তাৰপিছত আপুনি কি কৰিব, ইয়াত আপোনাৰ ফুল নেম লিখিব। নামৰ আগত আপুনি কোনো ধৰণৰ শ্ৰী বা শ্ৰীমতী একো নিদিব। ওকে, তাৰপিছত আপুনি ইয়াত এটা ভেলিড ইমেইল আইডি লিখিব। ভেলিড ইমেইল আইডি এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব। ওকে, আৰু আপুনি সেই মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব যিটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে। তাৰপিছত আপুনি ইয়াত এটা পাছৱৰ্ড বনাব। ওকে, সো আপুনি কেনেকৈ এটা পাছৱৰ্ড বনাব মই ডেমোটো দেখুৱাই দিছোঁ। আপুনি এনেকুৱাকৈ এটা পাছৱৰ্ড ৰাখিব। তাৰপিছত আপুনি ইয়াত ক্লিক কৰি আপোনাৰ ষ্টেট ছিলেক্ট কৰিব। তাৰপিছত কি কৰিব, এই কেপচাৰ কোডটো আপুনি ইয়াত ছেমকৈ এণ্টাৰ কৰি দিব। ওকে, সো বন্ধু বান্ধৱীসকল, আপুনি কেপচাৰ কোডটো ফিল আপ কৰাৰ পিছত ছাবমিট ইয়াত ক্লিক কৰিব। তাৰপিছত চাব ভেৰিফিকেশ্যন, ইয়াত অ'কে আপুনি ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। সো বন্ধু বান্ধৱীসকল, তাৰপিছত আপোনাৰ মোবাইলত দুটা OTP আহিব। এটা আহিব আপোনাৰ ইমেইল আইডিত, আৰু আপোনাৰ যিটো ইমেইল আইডিত আহিব আপুনি সেইটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আন এটা আহিব আপোনাৰ ফোন নম্বৰত, সেইটো আপুনি ইয়াত এণ্টাৰ কৰি দিব। ওকে, বন্ধু বান্ধৱীসকল, আপোনাৰ দুটা OTP এণ্টাৰ কৰাৰ পিছত আপুনি ভেলিডেট ইয়াত ক্লিক কৰিব। ওকে, এতিয়া আপুনি আকৌ বেক হৈ আহক আগৰ পেজটোত। আপোনালোকে বেক হৈ এই পেজটোত অহাৰ পিছত আপুনি কি কৰিব, এপ্লাই উইথ আধাৰ আপুনি ইয়াত ক্লিক কৰিব। ওকে, তাৰপিছত আপুনি ইয়াত ক্লিক কৰিব। যিটো ইমেইল আইডি দি আপুনি ৰেজিষ্টাৰ হ'লে আপুনি সেই ইমেইল আইডিটো ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপুনি যিটো পাছৱৰ্ড ৰাখিছিলে সেই পাছৱৰ্ডটো আপুনি ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপুনি এই কেপচাৰ কোডটো ছেমকৈ ইয়াত এণ্টাৰ কৰি দিব। ওকে, সো বন্ধু বান্ধৱীসকল, আপুনি এইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰাৰ পিছত আপুনি লগ ইন ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। সো এইফালে আপোনাৰ নাম থাকিব। সো আপুনি লাহেকৈ তলফালে যাব। সো বন্ধু বান্ধৱীসকল, আপুনি এইখিনি সম্পূৰ্ণকৈ অলপ পঢ়ি চাব, আপোনাৰ ৰুলছ দিয়া আছে আপুনি কেনেকৈ ৰেজিষ্টাৰ কৰিব, যদি পাৰে আপুনি এবাৰ চাব। ওকে, চোৱাৰ পিছত আপুনি লাহেকৈ তলফালে যাব, এইফালে চাব আধাৰ নম্বৰ বা ভাইজুৱেল আইডি। ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত সো বন্ধু বান্ধৱীসকল, এবাৰ মই আপোনাক সম্পূৰ্ণকৈ দেখুৱাই আছোঁ আপুনি কেনেকৈ কৰিব, তাৰপিছত মই ফিল আপ কৰিম। ওকে, ফুল নেম এজ ইন আধাৰ কাৰ্ড, আপোনাৰ নামটো আপুনি সম্পূৰ্ণকৈ ইয়াত এণ্টাৰ কৰিব, যিটো নাম আপোনাৰ আধাৰ কাৰ্ডত আছে। দিয়াৰ পিছত আপুনি আকৌ তলফালে যাব, এইফালে চাব নেম অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ। সো আপুনি ইয়াত ক্লিক কৰি আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচটো ছিলেক্ট কৰিব। ওকে, তাৰপিছত আপুনি অলৰেডি ৰেজিষ্টাৰ্ড, যিহেতু আপুনি আগতে অফলাইন মাধ্যমত ৰেজিষ্টাৰ কৰিছিলে সেইকাৰণে আপুনি অফলাইন ছিলেক্ট কৰিব। তাৰপিছত আপুনি কেতিয়া ৰেজিষ্টাৰ কৰিছিলে সেই ডেটটো আপোনাৰ এক্সচেঞ্জ চাৰ্টিফিকেটৰ পৰা চাই আপুনি এণ্টাৰ কৰি দিব। ওকে, তাৰপিছত আপুনি কি কৰিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি ইয়াত এণ্টাৰ কৰিব। সো বন্ধু বান্ধৱীসকল, আপুনি যিবোৰ অপশ্যনৰ আগত এনেকুৱাকৈ ৰঙা ৰঙৰ ষ্টাৰ মাৰ্ক দেখা পাব আপুনি সেইবোৰ অপশ্যন আপুনি সম্পূৰ্ণ শুদ্ধকৈ ফিল আপ কৰিব লাগিব। ওকে, আৰু যিবোৰ অপশ্যনৰ আগত এনেকুৱাকৈ ৰঙা ৰঙৰ ষ্টাৰ মাৰ্ক নাই সেইবোৰ আপুনি ফিল আপ নকৰিলেও চলিব। এইফালে চাব টাইপ অফ ৰেজিষ্ট্ৰেশ্যন, আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰি আপুনি ছিলেক্ট কৰিব। ওকে,
আপুনি একেবাৰে ওপৰৰ অপশ্যনটো সিলেক্ট কৰিব তাৰপিছত আপুনি আপোনাৰ নামটো ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপুনি তলফালে চাব জেন্ডাৰ মেল ফিমেল আদাৰ আপুনি সিলেক্ট কৰিব আপোনাৰটো তাৰপিছত আপুনি ইয়াত আপোনাৰ মোবাইল নম্বৰ এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ ইমেইল আইডিটো এন্টাৰ কৰিব ওকে এন্টাৰ কৰাৰ পিছত ইয়াত আপুনি আপোনাৰ দেউতাৰ নাম এন্টাৰ কৰিব তাৰপিছত চাব তলফালে পাসপোর্ট ফটো আপুনি ইয়াত ক্লিক কৰি এটা আপোনাৰ পাসপোর্ট সাইজ ফটো আপলোড কৰিব আপোনাৰ ফটোৰ সাইজটো 1 MB তলত হ'ব লাগিব ওকে তাৰপিছত ইয়াত আপুনি আপোনাৰ গাৰ্ডিয়ান নেম এন্টাৰ কৰিব তাৰপিছত ইয়াত আপুনি আপোনাৰ ডেট অফ বাৰ্থ এন্টাৰ কৰিব সো বন্ধু বান্ধৱীসকল এইফালে চাব হাজবেণ্ড নেম ইয়াৰ আগত ৰঙা ৰঙৰ ষ্টাৰ মাৰ্ক নাই সো এটা আপুনি ফিলআপ নকৰিলেও চলিব ওকে সো এনেকুৱাকৈ আপুনি ফিলআপ কৰিব তাৰপিছত চাওক মদাৰ নেম এখিনি আপুনি ফিলআপ কৰিলেও চলিব নকৰিলেও চলিব এক্স সাৰ্ভিসম্যান আপুনি যদি আগত জব কৰিছিলে যদি আপুনি এক্স সাৰ্ভিসম্যান হয় তেনেহলে আপুনি ইয়েস কৰিব যদি আপুনি নহয় তেনেহলে আপুনি নো কৰিব তাৰপিছত আপুনি কাষ্ট আপুনি ইয়াত ক্লিক কৰি আপুনি আপোনাৰ কাষ্টটো সিলেক্ট কৰিব তাৰপিছত আপুনি এইফালে চাব ইকোনমিক্যালি উইকাৰ সেকশন ইয়েস নো আপুনি সিলেক্ট কৰিব এইফালে চাব ৰিলিজন প্লিজ সিলেক্ট ৰিলিজন আপুনি ইয়াত ক্লিক কৰি আপুনি আপোনাৰ ৰিলিজন সিলেক্ট কৰিব ওকে মেৰিটেল ষ্টেটাস প্লিজ সিলেক্ট আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি ইয়াৰ পৰা আপুনি আপোনাৰটো সিলেক্ট কৰিব সিঙ্গেল মেৰিট উইন্ডো যিকোনো এটা সিলেক্ট কৰিব তাৰপিছত ইয়াত আপুনি আপোনাৰ কন্টাক্ট নম্বৰ দিব যেটো কন্টাক্ট নম্বৰত আপোনাৰ যোগাযোগ কৰিব পাৰিব তাৰপিছত ইয়াত আকৌ আপুনি এটা ইমেইল আইডি দিব ওকে দিয়াৰ পিছত আপুনি কি কৰিব অকুপেশন আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব আপুনি কি কাম কৰে তাৰপিছত এইখিনি আপুনি নিলিখিলেও চলিব যেহেতু ইয়াৰ আগত ষ্টাৰ মাৰ্ক নাই এইফালে চাব আইডেন্টিফিকেশন মাৰ্ক আপোনাৰ শৰীৰত যদি কিবা কাটা চিঙা দাগ থাকে তেনেহলে আপুনি ইয়াত লিখি দিব ক'ত আছে আপোনাৰ আৰু যদি নেথাকে তেনেহলে আপুনি কি কৰিব নন লিখিব ওকে তলফালে আহিব আপোনাৰ হাইট কিমান ওয়েট কিমান আপুনি এখিনি নিলিখিলেও চলিব যদি লিখিব পাৰে লিখিব তাৰপিছত আপুনি তলফালে আহিব এইফালে চাব পারসন উইথ ডিসেবিলিটি আপুনি যদি শাৰীৰিকভাৱে অক্ষম হয় তেনেহলে আপুনি ইয়েস লিখিব আৰু যদি আপুনি শাৰীৰিকভাৱে অক্ষম নহয় তেনেহলে আপুনি নো লিখিব ওকে তাৰপিছত আপুনি এইফালে চাব হাইয়েষ্ট এডুকেশন লেভেল সো আপুনি প্লিজ সিলেক্ট আপুনি ইয়াত ক্লিক কৰিব আপুনি হাইয়েষ্ট কি পাস কৰিছে হেতু আপুনি সিলেক্ট কৰিব ওকে তাৰপিছত এইফালে চাব হাইয়েষ্ট এক্সামিনেশন পাসড আপুনি ইয়াত ক্লিক কৰিব আপুনি হাইয়েষ্ট কোনটো এক্সামিনেশন দিছে হেতু আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব তাৰপিছত আপুনি এইফালে চাব এক্সামিনেশন পাসড আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি আপুনি 10 পাস এটো সিলেক্ট কৰিব ওকে আপোনাৰ আদাৰ সাবজেক্ট কি আছে আপুনি হেতু ইয়াত লিখি দিব ওকে লিখাৰ পিছত বোৰ্ড অফ ইউনিভাৰ্সিটি আপুনি এটো নিলিখিলেও চলিব যেহেতু এইচআৰ মাৰ্ক নাই মার্কস আপোনাৰ কিমান পার্সেন্ট আছে আপুনি হেতু লিখি দিব ওকে তাৰপিছত আপুনি কি কৰিব চাওক ক্লাস ডিভিজন আপুনি ইয়াত ক্লিক কৰিব প্লিজ সিলেক্ট আপুনি ইয়াত ক্লিক কৰক ক্লিক কৰাৰ পিছত তাৰপিছত আপুনি মেট্ৰিকত কি ডিভিজন পাইছিলে আপুনি হেতু সিলেক্ট কৰিব তাৰপিছত আপুনি কি কৰিব এই প্লাস চিনত ক্লিক কৰিব ওকে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব চাওক এক্সামিনেশন পাসড আপুনি ইয়াত ক্লিক কৰিব প্লিজ সিলেক্ট তাৰপিছত আপুনি 12 এটো সিলেক্ট কৰিব ইলেক্টিভ সাবজেক্ট আপুনি এটো নিলিখিলেও চলিব যেহেতু ষ্টাৰ মাৰ্ক নাই ওকে আপোনাৰ আদাৰ সাবজেক্ট কি আছিল হেতু আপুনি ইয়াত লিখিব ওকে আপুনি ইয়াত লিখিব আপুনি কোৰ পৰা পাস কৰিছিল হেতু লিখিব ওকে আপোনাৰ হায়াৰ সেকেন্ডাৰীত কিমান পার্সেন্ট আছিল আপুনি হেতু লিখি দিব লিখাৰ পিছত সো আপুনি এনেকুৱাকৈ আপোনাৰ যিমানবোৰ শিক্ষাগত অৰ্হতা আছে আপুনি এনেকুৱাকৈ ফিলআপ কৰি যাব প্লাছত ক্লিক কৰি ওকে মেট্ৰিক হায়াৰ সেকেন্ডাৰী বিএ আপোনাৰ যিমান লৈকে আছে আপুনি সিমান দূৰলৈকে এড কৰি যাব ওকে তাৰপিছত আপুনি তলফালে যাব এফালে চাব আদাৰ কোৱালিফিকেশন ট্ৰেইনিং আপোনাৰ যদি কোনো ধৰণৰ আদাৰ কোৱালিফিকেশন থাকে তেনেহলে ফিলআপ কৰি দিব তাৰপিছত আপুনি এইফালে চাব স্কিল কোৱালিফিকেশন আপোনাৰ যদি কোনো ধৰণৰ কম্পিউটাৰ কোৰ্স থাকে তেনেহলে আপুনি ইয়াত এন্টাৰ কৰি দিব ওকে এইফালে চাব ওয়ার্ক এক্সপেৰিয়েন্স আপোনাৰ যদি কোনো ধৰণৰ ওয়ার্ক এক্সপেৰিয়েন্স থাকে তেনেহলে আপুনি ইয়াত ফিলআপ কৰি দিব ওকে ফিলআপ কৰি দি আপুনি তলফালে যাব এইফালে চাব কারেন্ট এমপ্লয়মেন্ট স্ট্যাটাস আপুনি ইয়াত ক্লিক কৰিব আপুনি বৰ্তমান সময়ত কি কাম কৰি আছে আপুনি হেতু সিলেক্ট কৰিব ওকে এইফালে চাব পার্মানেন্ট এড্ৰেছ আপুনি ইয়াত আপোনাৰ এড্ৰেছ লিখিব তো ইয়াত আপুনি আপোনাৰ ভিলেজৰ নামটো লিখিব ওকে লিখাৰ পিছত ইয়াত আপুনি পোষ্ট অফিসৰ নাম লিখিব লিখাৰ পিছত ইয়াত আপুনি পুলিশ ষ্টেচনৰ নাম লিখিব ইয়াত লিখিব পিন নাম্বাৰ ওকে লিখাৰ পিছত আপুনি ইয়াত চাব ডিস্ট্ৰিক্ট আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি আপুনি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ওকে আপুনি এইফালে চাব সাব ডিভিজন আপুনি ইয়াত ক্লিক কৰি আপুনি আপোনাৰ সাব ডিভিজন সিলেক্ট কৰিব ওকে এইফালে চাব ৰেভিনিউ সাৰ্কেল ইয়াত ক্লিক কৰিব ক্লিক কৰি আপুনি সিলেক্ট কৰিব আপোনাৰ ৰেভিনিউ সাৰ্কেল তাৰপিছত আপুনি এইফালে চাব রেসিডেন্স আরবান রুরাল আপনি যদি টাউন এরিয়াত বাস করে তেনেহলে আপনি আরবান ইয়াত ক্লিক কৰিব আৰু যদি আপনি গাঁও অঞ্চলত বাস কৰে তেনেহলে আপনি রুরাল ইয়াত ক্লিক কৰিব ওকে তাৰপিছত এইফালে চাব কমিউনিকেশন এড্ৰেছ আপোনাৰ যদি পার্মানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ সেম হয় তেনেহলে আপনি ইয়েস ইয়াত ক্লিক কৰিব ওকে ক্লিক কৰাৰ পিছত তলৰখিনি এইখিনি অটোমেটিকভাৱে ফিলআপ হৈ যাব ওকে তাৰপিছত আপুনি তলফালে যাব তাৰপিছত এইফালে চাব ল্যাঙ্গুৱেজ নন আপুনি কি ভাষা জানে সো আপুনি প্ৰথমত ইয়াত লিখিব এছামিজ সো আপুনি যোনটো ভাষা জানে আপুনি সেই ভাষাটোৰ নাম আপুনি প্ৰথমত ইয়াত লিখিব ওকে লিখাৰ পিছত আপুনি পঢ়িব জানে এছামিজ ক্লিক কৰিলে
তাৰপিছত আপুনি লিখিব জানে ইয়াত ক্লিক কৰিলে ক'ব জানে ইয়াত ক্লিক কৰিলে সো এনেকুৱাকৈ আপুনি যিমানবোৰ ভাষা জানে আপুনি এই প্লাছত ক্লিক কৰি এড কৰি যাব ওকে তাৰপিছত আপুনি এফালে চাব এমপ্লয়মেণ্ট এক্সচেঞ্জ আপুনি ইয়াত ক্লিক কৰি আপুনি আপোনাৰটো সিলেক্ট কৰিব ওকে সম্পূৰ্ণকৈ ফিল আপ কৰাৰ পিছত এফালে চাব ডিক্লেৰেশ্যন আপুনি তলফালে যাব একেবাৰে ওকে তাৰপিছত আপুনি এফালে চাব এটা বক্স আছে এই বক্সত আপুনি ক্লিক কৰাৰ পিছত আপুনি এইফালে কি কৰিব আপোনাৰ এটা সিগনেচাৰ আপলোড কৰিব সো বন্ধু বান্ধৱীসকল আপোনালোকৰ সিগনেচাৰ আৰু ফটোৰ সাইজ হ'ব লাগিব 250 কেবিৰ তলত ওকে আৰু যদি আপোনাৰ সাইজটো মিলাব নেজানে তেনেহলে আপুনি কমেন্ট কৰিব মই কিন্তু আপোনাক দেখুৱাই দিম ওকে এইফালে চাব এটা ক্যাপচাৰ কোড আপুনি এই ক্যাপচাৰ কোডটো সেম কৈ আপুনি বক্সত এন্টাৰ কৰিব ওকে আপোনাৰ ক্যাপচাৰ কোডটো ফিল আপ কৰাৰ পিছত আপুনি তলফালে যাব এইফালে চাব সাবমিট আপুনি ইয়াত ক্লিক কৰিব ওকে তাৰপিছত আপোনাৰ মোবাইলত এটা ওটিপি আহিব ওটিপিটো আপুনি ইয়াত এন্টাৰ কৰি দিব ওকে ওটিপিটো আপুনি এন্টাৰ কৰাৰ পিছত ভ্যালিডেট ইয়াত ক্লিক কৰিব এইফালে চাব আধাৰ ভেৰিফাইড ওকে আপুনি ইয়াত ক্লিক কৰিব তাৰপিছত আপোনাৰ সন্মুখত আপোনাৰ সম্পূৰ্ণ ফৰ্মটো এনেকুৱাকৈ আহিব আপুনি ইয়াৰ পৰা সম্পূৰ্ণ চেক কৰিব পাৰিব ওকে তাৰপিছত আপুনি কি কৰিব ইয়াত ক্লিক কৰিব তাৰপিছত আপুনি অলপ সময় ৱাট কৰিব তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব ইয়াত আপুনি আপোনাৰ ডকুমেন্টবোৰ আপলোড কৰিব লাগিব ওকে তাৰপিছত আপুনি এফালে চাব এক্সিস্টিং ৰেজিষ্ট্ৰেচন কাৰ্ড আপুনি ইয়াত ক্লিক কৰিব সিলেক্ট এক্সিস্টিং ৰেজিষ্ট্ৰেচন কাৰ্ড আপুনি ইয়াত ক্লিক কৰিব ওকে আপুনি চয়েস ফাইলত ক্লিক কৰি আপোনাৰ যেটো এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড আছে আপুনি হেটো আপলোড কৰিব ওকে এফালে চাব proof of residence আপুনি সিলেক্ট ইয়াত ক্লিক কৰি চাব ড্ৰাইভিং লাইসেন্স আপুনি ড্ৰাইভিং লাইসেন্স আপলোড কৰিব পাৰিব আপুনি ভোটাৰ আইডি কাৰ্ড সিলেক্ট কৰিব পাৰিব ইয়াত ক্লিক কৰি আপুনি ভোটাৰ আইডি কাৰ্ড আপলোড কৰিব পাৰিব ওকে আপুনি এফালে চাব এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট আপোনাৰ যিমানবোৰ এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট আছে সকলোবোৰ আপুনি এটা পিডিএফ বনাব লাগিব আৰু আপোনাৰ সেই পিডিএফটো আপোনাৰ 5 MB তলত হ'ব লাগিব ওকে তাৰপিছত আপুনি ওপৰত যিবোৰ ডকুমেন্ট আছে আপলোড কৰিলে সেইবোৰ আপুনি 1 MB তলত হ'ব লাগিব আপুনি আপোনাৰ ডকুমেন্টবোৰ পিডিএফ ফাইল কেনেকৈ বনাব যদি আপুনি নোৱাৰে তেনেহলে আপুনি মোৰ ভিডিওত কমেন্ট কৰিব মই কিন্তু আপোনাক দেখুৱাই দিম ওকে এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি ইয়াত ক্লিক কৰিব সিলেক্ট এফালে চাব পাস সাৰ্টিফিকেট এণ্ড মাৰ্কশিট সাৰ্টিফিকেট আৰু মাৰ্কশিট আপলোড কৰিব লাগিব ওকে আপুনি এফালে চাব এক প্ৰুফ আপুনি ইয়াত ক্লিক কৰিব সিলেক্ট ইয়াত ক্লিক কৰি আপুনি আপোনাৰটো সিলেক্ট কৰিব ওকে সো এইখিনি আপুনি সম্পূৰ্ণকৈ ফিল আপ কৰিব ওকে ফিল আপ কৰাৰ পিছত আপুনি তলৰ এইখিনি ফিল আপ নকৰিলে চলিব যিবোৰ ষ্টাৰ মাৰ্ক নাই তলফালে চাব সেভ এণ্ড এনেক্সাৰ আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি আপুনি অলপ সময় ৱাইট কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব সো আপুনি সাবমিট ইয়াত ক্লিক কৰিব ওকে আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ আপোনাৰ ফাইনালি এখন এক্সচেঞ্জ সাৰ্টিফিকেট শো কৰিব সো সব এখন হল আপোনাৰ এক্সচেঞ্জ সাৰ্টিফিকেট সো আপুনি কি কৰিব তলফালে যাব আপুনি যদি বিচাৰে এতিয়া আপুনি প্ৰিন্ট কৰিব পাৰিব নহলে আপুনি কি কৰিব এক্সপোৰ্ট টু পিডিএফ আপুনি ইয়াত ক্লিক কৰি ৰাখক আৰু আপুনি নেক্সটত গৈ আপুনি প্ৰিন্ট কৰি উলিয়াব পাৰিব ওকে সো বন্ধু বান্ধৱীসকল আপোনালোকৰ এই ভিডিওটো কেনেকুৱা লাগিছে আপোনাক কমেন্ট কৰি জনাব আৰু যদি আপুনি এতিয়া মোৰ ভিডিওত এটা লাইক কৰা প্লিজ লাইক কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি এক্টিভ হৈ থাকিব সো বন্ধু বান্ধৱীসকল মই আজিৰ বাবে ইয়াৰ পৰা বিদায় লৈছো নেক্সট ভিডিওত আকৌ লগ পাম ধন্যবাদ